কলহিনৈত আজিও নিৰ্মাণ নহল পকী দলং টুলুঙা নাওৰে বিপদ সংকুল যাতায়াত অব্যাহত কামৰূপ জিলাৰ খুনতলি জাওকাটা সংযোগী পথৰ জাওকাটাৰ কলহি নদীৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰাৰ পিছতো নৈখনত এখন দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে দৈনিক জাওকাটা কলহিপাৰ আঞ্চলিক বজাৰ পাৰঘাটেৰে এখন টুলুঙা নাওৰে বিপদ সংকুল পৰিৱেশৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ফলত বৃহত্তৰ অঞ্চলটোৰ খুনতলি পুৰাণ গাঁও কিসমত কাথমি জাওকাটা গাঁও জাওকাটা দিয়া ডেকাচাং মালিবাৰী দোৰামাৰী ধামাপাৰা আদি বিভিন্ন গাঁও ৰাইজে যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৃহৎ অঞ্চলটোৰ যাতায়াতত গুৰুত্বপূৰ্ণ কলহি নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে সময়ে সময়ে চৰকাৰ বিভাগীয় কৰ্তৃপক্ষ আদিক দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই এনে পৰিস্থিতিত অঞ্চলটোৰ ৰাইজৰ লগতে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে টুলুঙা নাওৰে অতি বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে দৈনিক পথটোৰে অহা যোৱা কৰা সৰ্বসাধাৰণ লোকৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ব্যৱসায়ী চৰকাৰী চাকৰিয়াল আদি যথেষ্ট কষ্টৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে তদুপৰি নৈখনত দলং নথকাৰ বাবে বৃহৎ অঞ্চলটোৰ ৰোগী প্ৰসূতি আৰু গৰ্ভৱতী মহিলাক লৈ নৰক যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়াত পৰিছে স্থানীয় ৰাইজে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস বিভাগীয় কৰ্তৃপক্ষ পঞ্চায়ত জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে দলংখন নহল কলহি নদীৰ ওপৰত এখন পকী দলং শীঘ্ৰেই নিৰ্মাণ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় ৰাইজে বিধায়িকা নন্দিতা দাস বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক দাবী জনাইছে বজাৰ পাৰঘাট বিগত সময়ত মানে ৰাইজে পাৰাপাৰৰ বাবে যিহেতু ভুগিব লগা হৈছে আৰু এই জাওকাটা কলহিপাৰ বজাৰ পাৰঘাটৰ দুয়োফালে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে শিক্ষা অনুষ্ঠান আছে মহাবিদ্যালয় আছে স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু আজিলৈকে কোনো এখন চৰকাৰেই এইখন জাওকাটা পাৰঘাটত কোনো RCC দলং নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল যোৱাকালি বিধানসভাত ছয়গাঁও বিধানসভা সমষ্টিৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই মানে খুনতলিৰ পৰা যি ৰাস্তাৰ লাগে বুলি যি দাবী উত্থাপন কৰিছে লগতে জলজলি কলহি নদীত এখন RCC দলং নিৰ্মাণৰ যি দাবী উত্থাপন কৰিছে তাৰ বাবে আমি ৰেকিবুদ্দিন আহমেদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে আমি ৰেকিবুদ্দিন আহমেদক আমি টানি অনুৰোধ জনাইছোঁ যাতে এই জাওকাটা কলহিপাৰ বজাৰ পাৰঘাটত এখন RCC দলং নিৰ্মাণৰ দাবীৰে বিধানসভাত উত্থাপন কৰি এইখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি অসম চৰকাৰকো আমি ৰাইজ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ চৰকাৰে যাতে এইখন জাওকাটা কলহিপাৰ বজাৰ পাৰঘাটত এখন RCC দলং নিৰ্মাণ কৰি বিগত সময়ৰ যি আমাৰ জ্বলন্ত সমস্যাৰ উৰ পেলাবৰ বাবে আমি আহ্বান কৰিছোঁ আর ৭০ বছৰ নহয় স্বাধীনতাৰ পাছৰ পৰাই আমাৰ এইখন যেটো কলহি নদী এই নদীতে আমি পাৰঘাটত অহা যোৱা কৰোঁতে যিহেতু ভুগিবলৈ হয় তো আমি যোৱাকালি যেটো বিধানসভাৰ যেটো অধিৱেশন হল সেই বিধানসভা অধিৱেশনত আমাৰ ছয়গাঁও সমষ্টিৰ মাননীয় বিধায়ক ৰেকিবুদ্দিন ডাঙৰীয়াই যেটো জলজলি নদীৰ ওপৰত যেটো দলঙৰ কথা উত্থাপন কৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই হিচাপতে আমি আমাৰ ৰেকিবুদ্দিন ডাঙৰীয়াক আমাৰ এই জাওকাটা আঞ্চলিক বজাৰ কলহি যেটো ঘাটৰ যেটো দলং এই দলঙৰ কথাটো যাতে উত্থাপন কৰে আগতে আমি নন্দিতা বাইদেউক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ নন্দিতা বাইদেউ কিজানি আমাৰ কথা কৈছে কিন্তু এতিয়ালৈকে আমাৰ কামটো হৈ উঠা নাই লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ কিছুদিন আগতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ পূৰ্ণিজা বাইদেৱে আমাক অলপ আশ্বাস দিছিল তো আমি তাতেও সন্তুষ্ট হৈছিলোঁ তো লগতে বৰ্তমান যেহেতু সাংসদ হৈ আছেই তো এই কাম কৰাৰ ক্ষেত্ৰত বা এই দলংটো কৰাৰ ক্ষেত্ৰত সাংসদ বাইদেৱে যাতে আমাক অলপ সহায় কৰে লগতে আমাৰ যেটো বিশেষকৈ আমাৰ যেটো চমৰীয়া এতিয়া চমৰীয়া সমষ্টি হৈছে এই চমৰীয়া সমষ্টিৰ কাৰণে আমাৰ ৰেকিবুদ্দিন ডাঙৰীয়াক আমি বিশেষকৈ ৰেকিবুদ্দিন ডাঙৰীয়াক আমি যেটো আমাৰ কামটো কৰি দিয়ে আমি ৰেকিবুদ্দিন ডাঙৰীয়াৰ লগত আমি আছোঁ সদায় থাকিম আমাক কেৱল দলংটো লাগে দলং নোহোৱাকৈ আমাৰ যাতায়াতো বহুত অসুবিধা হৈ আছে আমি আগতেও কৈছোঁ যে এটা ডেলিভাৰী কেছ লৈ আহিলে ইয়াতে গাড়ী পাৰ হ'ব নোৱাৰে আপোনালোকে চাইছেই এইটো কি চেল আছে এই চেলৰ মাজেদি আমি ডাঙৰ গাড়ী বা এম্বুলেন্স আমি অহা যোৱা কৰিব নোৱাৰোঁ
আৰু কি আছে খন্তলিৰ পৰা মালিবাৰী জামলাই নগৰপাৰা এই একেটা মালিবাৰী ৰাস্তাটো সংলগ্ন হৈ আছে কিন্তু আমি বহুতবাৰ অনুৰোধ কৰিছো এতিয়ালৈকে চৰকাৰে আমাৰ কোনো মানে কামটো কৰি দিয়া নাই সেইকাৰণে আমি এই বিধানসভাত যাতে আমাক এই দলঙৰ কথাটো উত্থাপন কৰে তাৰ বাবে আমি ৰাইজে আহ্বান জনাইছো খুনতলিৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আসাম লোকেল নিউজ।